हेलो गाइस स्वागतम मुक्तादिर आसाम यूट्यूब चेनेलटলৈ আজি মই আপোনালোকক কেইটামান মেচিনৰ ডিটেইলছ দিম আৰু ভিডিঅ'টো একদম শেষৰলৈকে চাই থাকিব আৰু স্কিপ নকৰিব আৰু যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহক চাও ভিডিঅ'টো আৰু আমি ফাৰ্স্ট ষ্টাৰ্ট কৰিছো এইটো মেচিনৰ পৰা এইটো মেচিন হ'ল গাছ ফালা মেচিন বা আমি ঘৰত যি লগাও কাঠ চাট বা দরজার ফ্রেম বা খিড়কি কাঠ চাট ফালা হয় এইটো মেচিনৰ নাম হ'ল স্টিল MS-2 আৰু মই এইটোৰ প্ৰাইস সব কৈ দিম ইয়াৰ প্ৰাইসটো হ'ল 36,000 আৰু এইটো মেচিন পাই যাব আপোনালোকে বা মঙ্গলদৈ বা গুৱাহাটী সবতে এভেইলেবল আছে আৰু এইটো মেচিনে খাব আপোনাৰ পেট্ৰল খাব আৰু খাব মোবিল এই দুইটা আৰু তাৰ পিছত আহিছে এইটো মেচিন সেকেন্ডত আহিছে এইটো মেচিনৰ নাম হ'ল ইলেক্ট্ৰিক প্লেনাৰ এইটোৰ দাম হৈছে আপোনাৰ 3600 বা এই 2500 আছে পাই যাব এভেইলেবল আৰু এইটো মেচিনে কাম কৰে ৰেন্ডা মাৰাত কাম কৰে ঘৰত কাঠ চাট বাটাম চাটাম বা টকটা ৰেন্ডা মাৰি দিয়ে আৰু এইটো মেচিনো এটি লাগে আৰু থাৰ্ড নম্বৰত আহিছে এইটো মেচিনে আৰু এই একে মেচিন বাৰু সেম কিন্তু এইটো মেচিন ভাঙি গ'ল ইয়াত এনেকে ইয়ত এখন ব্লেড এখন লগাই থাকে এইখন মানে আৰু এইফালে মই পথাৰত শাক পাচলি ৰুই দিছো এয়া পিয়াজ ৰুই দিছো আৰু আলু ৰুই দিছো এনেকে হেল্ল' গাইস আজিৰ কাৰণে ভিডিঅ' গিটা এখিনিতে বাৰু শেষ কৰিছো আৰু যদি মেচিনৰ যদি ভিডিঅ' গিটা যদি চাই ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু এতিয়া মই আহিছো নামাজ পঢ়িবলৈ আজি হল শুক্ৰবাৰ আজিৰ কাৰণে বাই বাই